Hello everyone, welcome back to my channel. আজি মই আপোনালোকক এটা এথনিক ডিশ দেখুৱাম যোনটো মোৰ মায়ে বনাইছে। তাৰ কাৰণে লাগিব কল পচলা। কল পচলাটো এনেকৈ সৰু সৰুকৈ কাটি ল'ব। তাত আকৌ যদি আৰু মিহি লাগে সেইটো গিলাচেৰে এনেকৈ মাৰি ল'ব পাৰে। তেতিয়া আৰু মিহি হয়। আৰু লাগিব মগু দালি সৰু বাটি এটাত এবাটি যোনটো আপোনালোকে 2 ঘণ্টা তিয়াই থ'ব লাগিব। লগতে পিয়াজ দুটা আৰু আলু দুটা লাগিব আৰু নহৰু কেটামান যোনটো থেচি ল'ব লাগিব। এটা কেৰাহীত মিঠাতেল অকমান লাগিব। মিঠাতেলখিনি গৰম হ'ব লাগিব। তাৰ পিছত তাত আলুগিটা প্ৰথমতে আমি ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিব নালাগে, অকমান স্লাইট গোল্ডেন ব্ৰাউন হোৱালৈকে। আলুখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছত তাত আমি দি দিম পিয়াজ, নহৰুখিনি যোনখিনি আমি থেচি লৈছিলোঁ সেইখিনি দিম, হালধি অকমান, আৰু নিমখ অকমান। গোটেইখিনি ভালদৰে লৰাই ল'ব। নহৰুখিনি দিয়াৰ লগে লগে বিৰাট এটা ধুনীয়া গোন্ধ ওলায়। পিয়াজ আৰু নহৰুৰ বৰ ধুনীয়া গোন্ধ এটা ওলায়। অকমান জিৰা গুৰি ছটিয়াই দিব। এইখিনি অলমোষ্ট হৈ গ'ল। এতিয়া আমি কল পচলাখিনি দিব পাৰোঁ। গোটেইখিনি আকৌ ভালদৰে লৰাব লাগিব। পচলাখিনি অলপ দেৰি সিজা পিছত তাত তিয়াই থোৱা মগু দালিখিনি দি দিব পাৰোঁ। গোটেইখিনি ভালদৰে আকৌ এবাৰ লৰাব লাগিব। এয়া চাওক, মগু দালিখিনিও গলি গৈছে লাহে লাহে। আৰু শেষত যেতিয়া আলুখিনি সিজিব তেতিয়া আলুখিনি হেতাৰে এনেকৈ ভাঙি দিব লাগিব। শেষত আমি বিট জলকীয়া অকণমান কাটি দিছোঁ। যদি জ্বলা ভাল নাপায় নিদিলেও হয়। আৰু জালুকৰ গুড়ি অকণমান ছটিয়াই দিছোঁ আৰু মিট মছলা অকণমান। পচলাখিনি এতিয়া ৰেডি হৈ গ'ল, ধুনীয়াকৈ গলি গ'ল। বেলেগ এটা কেৰাহীত আমি আকৌ পিঁয়াজ ভাজিছোঁ। ইয়াত অকণমান লাই শাক বনোৱা দেখুৱাম। লাই শাকটো চবেই জানেই বনাবলৈ, তথাপিও দেখুৱাই দিছোঁ মইনো কেনেকৈ বনাওঁ। লাই পাতখিনি সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। ইয়াৰ পানীখিনি যোৱালৈকে। পানীখিনি শুকাব লাগিব। শুকোৱাৰ পিছত ইয়াত 2টা কণী ভাঙি দিম। আৰু এইটো একেবাৰে সহজ, 5-10 মিনিটতে হোৱা এটা ৰেচিপি। এইটো খাই চাব পাৰে, এইটো বিৰাট ভাল লাগে খাই ভাতৰ লগত। এয়া এতিয়া আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল। এফালে কল পচলা, লাই শাকৰ ভাজি। গোটেই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।